হে গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বাহিৰত ক'তো ওলাই যোৱা নাই আৰু আজি ক'তো বাহিৰা একো বস্তু নেদেখাওঁ আপোনালোক। আজি ঘৰৰ পৰাই কিবা এটা আপোনালোক দেখাম বুলি ভাবিছোঁ। চাওঁ কি দেখাওঁ। আপোনালোক সকলোতে মেগী ঘৰত বনায়েই। আজি মই আপোনালোকক মেগী বনাইখিনি দেখুৱাম, কেনেকুৱা বনাওঁ। আজি বেলেগ এটা টাইপত মেগী বনাম, বেলেগ বেলেগ ৰেচিপি দিখিনি মেগী বনাম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। মেগী বনাবলৈ মই 3 পেকেট মেগী লৈছোঁ। এয়া জলকীয়া এইকেইটা ফালি লৈছোঁ, এইকেইটা সৰু সৰুকৈ কুটি লৈছোঁ, আৰু পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ, আৰু 3টা কণী লৈছোঁ। আৰু এতিয়া বহাই দিওঁ। কেৰাহী বহাই দিলোঁ। এতিয়া গেছটো অলপ ল' ফ্লেমত দি দিম, গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া অলপ মিঠাতেল দি দিওঁ ইয়াতে। তেলটো হিট হ'বলৈ ষ্টাৰ্ট কৰিছে। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিম। তাৰপিছত জলকীয়াবিলাক দি দিলোঁ। এতিয়া পিঁয়াজখিনি লৰাই থাকিম যেতিয়ালৈ পিঁয়াজখিনি অলপ ৰঙচুৱা নহয়। পিঁয়াজখিনি ৰঙচুৱাৰ দৰে হৈছে, দেখা পাইছে। এতিয়া ইয়াতে মেগীখিনি এড কৰি দিম। আৰু এড কৰি অলপ লৰাই থাকিম। অলপ টাইম লৰোৱাৰ পিছত ইয়াতে অলপ কালাৰৰ কাৰণে কালাৰ অলপ দি দিম। এইটো কালাৰ হয়। অলপ টাইম লৰাই থাকিম। যেতিয়া মেগীখিনি অলপ ৰঙচুৱা হ'ব, তাৰপিছত ইয়াতে কণীখিনি আমি এড কৰি দিম। কণীকেইটা আমি এড কৰি দিলোঁ ইয়াতে। অলপ টাইম লৰাই থকাৰ পিছত ইয়াতে পানী এড কৰি দিওঁ। পানী এড কৰাৰ পিছত ইয়াতে মেগী মছলা দি দিলোঁ। মেগীখিনি অলপ টাইম উতলা খাব দিব লাগিব, তেতিয়াই সিজিব। মাজে মাজে লৰাই থাকিলে হ'ল। মেগীখিনি চাওক কিমান ধুনীয়া এটা ৰঙচুৱা হৈছে। এতিয়া মেগী খাবৰ কাৰণে ৰেডি। মই কেনেদৰে মেগী বনাওঁ আপোনালোকক দেখাই দিলোঁ, আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কেনেদৰে বনায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে। তেতিয়ালৈ অন্য এটি নতুন ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।